নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনাৰ মোৰ প্ৰতিজন ব্যক্তিয়ে হয়তো জীৱনত এনেকুৱা সময় আহিছে যি সময়ত কেইটামান টকাৰ অভাৱ বাৰুকৈ অনুভৱ কৰিবলগীয়া হৈছে। বন্ধুসকল, আজি আপোনালোকক চাণক্যৰ কেইটামান নীতিৰ জৰিয়তে জীৱনৰ টকাৰ অভাৱ কেনেদৰে দূৰ কৰিব পাৰিব সেই বিষয়ে জনাম। এই নীতিকেইটা যদি আপুনি আজিৰ তাৰিখৰ পৰা মানি লয় তেন্তে জীৱনত আপোনাৰ কেতিয়াও টকাৰ অভাৱত পৰিব নালাগে। আহক আজি এই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। চাণক্যৰ নীতিমতে যিজন ব্যক্তিয়ে প্ৰকৃত মনোনিৱেশ আৰু নিষ্ঠাৰে জীৱনৰ ক্ষেত্ৰখনত কাম কৰে তেওঁ সদায় মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে। কিন্তু কঠোৰ পৰিশ্ৰম অবিহনে জীৱনত সফলতা লাভ কৰাটো কেতিয়াও সম্ভৱ নহয়। ঠিক টকা উপাৰ্জনৰ ক্ষেত্ৰতো একেই কথা চাণক্যই কয়, কষ্টৰ অবিহনে জীৱনৰ সফলতা কেতিয়াও নাহে। যদি আপুনি জীৱনত সোনকালে সফলতা লাভ কৰিব বিচাৰে তেন্তে আপুনি বহুত ভাল পৰিকল্পনা কৰি আগবাঢ়িব লাগিব। চাণক্যই কয়, যিকোনো কাম কৰাৰ আগতে এটা বিশদ পৰিকল্পনা কৰক। পৰিকল্পনা কৰিলে আপোনাৰ কাম শেষ কৰাত সহায়ক হ'ব আৰু কামত সফল হ'লে আৰ্থিক সফলতা নিশ্চয় পাব। সফল হ'বলৈ হ'লে জীৱনত অনুশাসন থাকিব লাগিব। যিসকলৰ জীৱনৰ কোনো ক্ষেত্ৰতে কোনো অনুশাসন নাই তেওঁলোকে কেতিয়াও আকাংক্ষিত সফলতাৰ ওচৰলৈ নাহে। সাধাৰণতে অনুশাসন অনুসৰণ কৰাসকলে অতি সোনকালে আৰু সহজে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। মা লক্ষ্মীয়ে তেওঁলোকৰ প্ৰতি সদায় দৃষ্টি ৰাখে। চাণক্যৰ মতে নিজৰ উপাৰ্জিত ধনৰ এক বৃহৎ অংশ দৰিদ্ৰ লোকক দান কৰিব লাগে। যিসকলে নিজৰ উপাৰ্জনৰ এটা অংশ দৰিদ্ৰ লোকক দান কৰে তেওঁলোকৰ জীৱনলৈ মা লক্ষ্মীয়ে বিশেষ আশীৰ্বাদ সদায় প্ৰদান কৰে। কিন্তু নিজৰ উপাৰ্জিত ধনৰ অপব্যৱহাৰ কৰাজনৰ ওপৰত মা লক্ষ্মীৰ সদায় খং উঠে। বন্ধুসকল, আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। শেষত আপোনালোকলৈ মোৰ এটি অনুৰোধ, যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু আপোনাৰ বন্ধুৰ মাজতো শ্বেয়াৰ কৰি দিব। নতুন কোনোবাই চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো ক্লিক কৰি থ'ব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। ধন্যবাদ।